স্বাগতম জনাইছোঁ বিচিত্ৰ অসম ফেচবুক পেজটোলৈ। আমি সদায় বিচিত্ৰ অসমে চেষ্টা কৰোঁ অসমৰ ভিন্ন আমি যিবোৰ ঠাই দেখা নাই সেইবোৰ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰোঁ। আজি আমি উপস্থিত হৈছিলোঁ আহি সাৰহতৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগত। আপোনাৰ ঠাইখনৰ নাম বিশেষ নাজানো আমি, যিহেতু এই ঠাইখনৰ নামটো আমি সাৰহত বুলিয়ে ধৰি লৈছোঁ। সাৰহত তিনিআলি প্ৰায় নাপায়গৈ। সাৰহতৰ পৰা 8 কিলোমিটাৰ কাংকি বস্তিৰ পৰা অলপ বাওঁহাতেদি সোমাব লাগিব। সাৰহত পৰা আহিলে আমি ইয়াত উপস্থিত হৈছোঁ প্ৰকাণ্ড শিল। এয়া আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ। এই চাওক এইফালে দেখাওক প্ৰকাণ্ড শিল আছে ইয়াত। এই শিলবিলাক চাওক আপোনালোকে দেখা পাব। এয়া শিলবিলাক হয়তো এয়া প্ৰত্নপ্ৰস্তৰ যুগৰ। এয়া প্ৰায় আজি 1830 চনৰ। আমি হয়তো দেখা নাই, এইবোৰ চব সকলো জীৱিত শিল দেখাব এতিয়া। চাওক সকলো প্ৰত্নপ্ৰস্তৰ যুগৰ এইবিলাক আমি আগতে পাইছোঁ। প্ৰাক ঐতিহাসিক যুগ, যিটো প্ৰত্নপ্ৰস্তৰ যুগ। প্ৰথমতে আমি শিলৰ যোগেদি আমি ঐতিহাসিক দিনবোৰ, ঐতিহাসিক বুলি নহয়, প্ৰাক ঐতিহাসিক যুগৰ কথা আমি সকলোৱে জ্ঞাত। আমি ইতিহাস প্ৰাক যি ঐতিহাসিক যুগৰ কথা, যেনেকৈ প্ৰত্নপ্ৰস্তৰ যুগ, ব্ৰঞ্জৰ যুগ, লৌহৰ যুগ, এই দুটা যুগৰ আগত আপোনালোকে এয়া চাওক দেখা পাব। ডাঙৰ প্ৰকাণ্ড শিল এয়া দেখাই আছে। চাওক এইফালে শিল, এইফালেও শিল কেইটামান আছে। চাওক এই শিলবিলাক প্ৰকাণ্ড শিল যেন তেওঁলোকে বাগৰি আছে। এয়া চাওক এই শিলবিলাক বাগৰি আছে, যিহেতু এই শিলবিলাক বাগৰি আছে আৰু ডাঙৰ হ'ব। এইবিলাক জিন্দা শিল, জীৱিত শিল। এইবিলাক নিজে ডাঙৰ হয়, বছৰি নিজে ডাঙৰ হৈ গৈ থাকে। এইবিলাক মৰি নাযায়। এই শিলবিলাক জিন্দা, যিহেতু জীৱিত শিল, এইবিলাক আকৌ ডাঙৰ হ'ব বছৰি। যেনেকৈ বাঢ়ে, মানুহ যেনেকৈ বাঢ়ে, যেনেকৈ জীৱ জন্তুবিলাক বাঢ়ে, এইবিলাক যিহেতু জীৱিত শিল, এইবিলাক আপোনালোকে দেখা পাব ইয়াত। প্ৰাক, যিহেতু মই কৈছোঁ এই প্ৰাক ঐতিহাসিক যুগৰ এইবিলাক লক্ষণ। যিহেতু শিলটো আমি দেখা পাই আছোঁ। এইবিলাক চাওক বহুত আছে ইয়াত, প্ৰায় হাজাৰ ওপৰ, মানে আপোনাৰ 10,000 ওচৰা-ওচৰি শিল আছে ইয়াত। প্ৰায় 10,000 ওচৰা-ওচৰি শিল আছে। আপোনালোকে আহিব, ভাল পাব ইয়াত। অৱসৰ বিনোদন কৰাৰ বাবে এক ঐতিহাসিক ঠাইবোৰত আহিব লাগে। আমি চেষ্টা কৰোঁ বিচিত্ৰ অসমে এইবোৰ ঠাইত আহিবলৈ। বেছি দূৰ নহয়, যিহেতু কাৰ্বি আংলঙৰ সাৰহতৰ পৰা 8 কিলোমিটাৰ নিলগত। ইয়াত ডাঙৰ আকৌ আগত শিৱ মন্দিৰো আছে। ইয়াত যিহেতু শিৱৰাত্ৰিও হয়, শিৱ মন্দিৰ আছে ইয়াত। আপোনালোকে বিভিন্ন ধৰণৰ আমি বিচাৰোঁ, যিহেতু অসমৰ পৰ্যটন বিভাগে এইবোৰ ভাল পদক্ষেপ লয়, এইবিলাক সংৰক্ষণ কৰক। এই শিলবিলাক যাতে চেষ্টা কৰিছোঁ। দেখা পাই আছে আপোনালোকে। মই অসমৰ পৰ্যটন বিভাগক অনুৰোধ কৰিম এইবোৰৰ যাতে সংৰক্ষণৰ ব্যৱস্থা কৰে। চাওক আমি সেইটো পাৰলৈ যাবলৈ চেষ্টা কৰিম। বিচিত্ৰ অসম আপোনালোকে ফেচবুক পেজ বা ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ সেই দিশটোলৈ আমি যাবলৈ চেষ্টা কৰোঁ। তাত মন্দিৰ কেইখনমান আছে, সেইটো আমি নেক্সট ব্লগত আপোনালোকক দেখাম। আপোনালোকে তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এই চাওক এইবোৰ চব জীৱিত শিল, কিন্তু সকলো জীৱিত শিল। এইবোৰ যেনেকুৱা মই কৈছোঁ, জীৱই যেনেকুৱা বাঢ়ে বছৰি, তেনেকুৱা বছৰি এই শিলবোৰো বাঢ়ি গৈ থাকে বছৰি। এই সৰু হৈ আছে, আকৌ অহা বছৰ ইয়াতকৈ অলপ ডাঙৰ হ'ব। হয়তো যুগ লাগিব, কিন্তু ডাঙৰ হয় এইবোৰ জীৱিত শিল। মন যায় এনেকৈ শিলৰ দৰে বাগৰি থাকিবলৈ। আমাৰ কোনো চিন্তা নাই, দুশ্চিন্তা নাই কোনো। বাগৰি থাকক শিলৰ দৰে নীৰৱে, নিস্তব্ধে। ধন্যবাদ।